মৰ্নিং আমাৰ অন্য এটা নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ এতিয়া বাজিছে প্ৰায় আৰু আমি ওলাই আহিছোঁ আৰু ফৰেষ্ট পাইছোঁহি দিহিং পাটকাই আৰু দেখিছে আৰু আপোনালোকে ৰাস্তাটো ৰ'ব ব্লগত আজি আমি অকলে নহয় বা কেতিয়াবা বুকন থাকে বাৰু আমাৰ লগত প্ৰায় থাকে সি এবাৰ আমাৰ লগত আছে দাদা বৌ আৰু বা আহিছে বা জিজু আৰু বেটাহঁত আছে লগত বেলেগ দাদাহঁতৰ গাড়ীত আহি আছে তেওঁলোক আমাৰ গাড়ীত এয়া বস্তু পূৰা ফুল আৰু আমাৰ এজন বহুত দিন ব্লগ দিয়া হোৱা নাছিলে ইয়াৰ আগত এটা ব্লগ হয়তো যাব কৰি থৈছোঁ মানে আপলোড দিব সময় হোৱা নাই ঘৰত পূৰা কাম চলি আছে মিস্ত্ৰী পূৰা লাগি আছে এই ক'ত গৈ আছোঁ আপোনালোকক ভিডিঅ'টোৰ যোগে গম পাই যাব আৰু কৈ নিদিওঁ এতিয়াই বলক আমাৰ লগত আপোনালোক আমি তেল ভৰাব লৈছোঁ ইমন तो कोला होगा इमन हाय बोलो ये दीदी हम लोग का ये जीजू ये इमन ये भैया हाँ That is production yes আমি কাকপথাৰ পাইছোঁহি ৰাস্তাটো ধুনীয়া বহুত আৰু দুই কাষে পথাৰ আছে যিহেতু আৰু মানে ধুনীয়া লাগিছে আৰু বতৰটোও ধুনীয়া ঠাণ্ডা আমি এতিয়া ডিৰাক গেট পাইছোঁহি মই গাড়ীতে বহি আছোঁ ইয়াতে যিহেতু পাছ উলিয়াব লাগে এখেত গৈছে মই গাড়ীতে আছোঁ আৰু এতিয়া আমি ডিৰাক গেট পাৰ হৈ আহিলোঁ আৰু আমি আমাৰ ডেষ্টিনেশ্যন পাম আৰু আচলতে আমি বেছি আৰু কেইখনমান ৰিজৰ্ট চাইছিলোঁ কিন্তু এইবিলাকৰ ৰুম খালী নাছিলে সেইবাবে আমি ভাবিলোঁ হিমনামতে থাকোঁ ইয়াত আচলতে ৰুম পালোঁ আৰু ল'ৰা ছোৱালীৰ কাৰণে এইডোখৰ জেগাডোখৰ ভালেই বাৰু সেইবাবে আহি গ'লোঁ ইয়াতে পাৰ্ট ফূৰ্তি পাইছে সিহঁতকেইটা আমাৰ চানি বেটা বল লৈ ল'লে বেট লৈ ল'লে এয়া আমাৰ ৰুম মই অকণমান এনেকেই দেখাই দিছোঁ আৰু হৈ গ'ল নেকি তোমাৰ চিগাৰেটৰ গোন্ধ বহুত বেছি भैया खाना लगा रहे हैं ना এইফালে এতিয়া আমি তললৈ নামি আহিলোঁ নদীৰ ফালে এতিয়া কটেজ আমাৰ খানা আনি আছে এখন নদীখন এইফালে বা জিজু ইমন চানি বেটা খানা খুৱাই আছে দাদাহঁতে আহিব আৰু এইটো চাইডে আৰু এখন কিবা ৰিজৰ্ট বনাই আছে চাগে সেইখন কাম চলি আছে বৰ দূৰ হৈছে আকৌ ইয়াৰ পৰা সিহঁতক আনিবৰ কাৰণে হয় ভাই এটা নিজে বনাইছো আমি নাই मम्मी खाएगी इधर इमन तुम इधर बैठिया চানি मम्मी खाना खाएगी আমি খানা পিনা খাই অকণমান বহি আছোঁ এতিয়া আমাৰ এজন পূৰা শুই আছে গান শুনি কেনে কৈছিলা বহুত ভাগৰ লাগিছে তাৰ চানি বেটাৰ ৰেষ্ট লৈছেহি এইফালে আমাৰ এজন আৰু সেইফালে বাকীখিনি মানুহ আছে জুলি আছে এতিয়া আমি খাই বৈ আহি অকণমান ৰেষ্ট লৈছোঁ আৰু যাবলৈ ওচৰত ঢেৰ জেগা আছে কিন্তু একেই আৰু বেলেগ ফুৰিব পৰা জেগা নাই অকল চব ৰিজৰ্টবিলাকে আছে মানে আৰু ৰিজৰ্টে আছে আৰু তাত কিন্তু খানাবিলাক ইমান এটা মানে ভাল নহয় আমি কাৰণে ইয়াতে ইয়াত কিন্তু খানাটো ভাল হিমনামত খানাটো ভাল আমি কি খালোঁ আমি খালোঁ ফিছ বইল উইথ বেম্বো চুপ বেছি ভাল লাগিলে খাই তাৰপিছতে আমি খালোঁ গাৰ্লিক চিকেন সেইটো জিজুৱে খালে ইমান স্পাইচি নাছিলে তাৰপিছতে পৰ্ক ফ্ৰাই খালোঁ মই এটা ইয়াত পৰ্ক বেমাৰ হোৱা নাই অসমত যিহেতু এইদিন খাব পোৱা নাই আমি ইয়াতে খাই লৈছোঁ সেইকাৰণে অৰুণাচলৰ গাহৰি খাইছোঁ আহে ফাৰ্মৰ গাহৰি আহে বাৰু কিন্তু ইয়াতো গাহৰি কাটে মানে আমি লোকেল বুলি সুধি লৈছোঁ নহ'লে সিহঁতি ইঞ্চুৰেঞ্চ কৰিব লাগিব মোক তাৰপিছতে আৰু কিবা এটা আছিলে ন চিকেন কাৰী তাৰপিছতে খামটি থালি দিলোঁ বইল আছিলে ঢেকীয়া বইল আছিলে
আমাৰ কলডিল আৰু কচু আলু বইল মানে খানাটো আপোনালোকে টক্সিতা এইবিলাক কিবা কিবি টুংটাও ফুংটাও ঘূৰি পাৰ্টি চাৰ্টি খাই খানাটো ইয়াত খাব ইয়াত খানা ইজ গুড সঁচাকৈ ভাল মানে তাত আমি গৈছোঁ আমি টক্সিতাটো খাইছোঁ আমি টুংটাওটো খাইছোঁ 7KMতো খাইছোঁ অলমষ্ট গোটেইখিনিতে খানাটো মই খাইছোঁ বাট হিমনামত খানাটো ভাল টুংটাওটো খানাটো ভালেই বাট টক্সিতা একদম বকৱাছ হয়তো আমি মানে তেতিয়া সেইটো মানে পুৰা নাই নাই তাত বকৱাছ আগৰপৰাই বকৱাছ মানে একাঠু পানীত 1 কেজি দাইল দিয়া মানুহ তেনেকুৱা টাইপ আমি পৰ্ক বইল খাইছিলোঁ এবাৰ ইমান বেয়া দিছিলে তাত খাবলৈ এতিয়া আমি অকণমান জিৰাই মেলি লওঁ তাৰপিছত কি হয় দেখা যাব আৰু আমি শুই মেলি উঠিলোঁ এতিয়া চাহ তাহ কিবা ইয়াত আছে বাৰু কিন্তু আমাৰ লগত ইয়াৰ লগত খোৱা বস্তু নাই বিস্কুট লৈ আহিব পাৰিলোঁ নহয় ঘৰত আছিলে আনি থোৱা এতিয়া আমি তাকে দোকান বিচাৰি যাওঁ সেইফালে আমাৰ ইমন আৰু চানি বেটাই পূৰা খেলি আছে এতিয়া প্ৰায় 8 মানে বাজিলে আমি ভাবিলোঁ অকণমান জুইকে ফুৰাওঁ ইয়াত যিহেতু ঠাণ্ডা আৰু বৰষুণো দি আছিলে অলপ অলপকৈ বতাহ মাৰি আছিলে নদী কাষৰীয়া যিহেতু ভাল লাগিলে আৰু আমি গোটেই সোপাই বহি অলপ লেকচাৰ মাৰিলোঁ ইয়াতে জুই ফুৱাই ফুৱাই এতিয়াতো সিহঁত টিকলাকেইটাক খুৱাবলৈ বুলি লৈ গ'ল আৰু সেইটো টাইমত আচলতে ভিডিঅ' চিডিঅ' কৰা নহ'ল কথা চথা পাতি থকা হ'ল আৰু টিকলাকেইটাৰ লগতো দৌৰা ধপৰা কিবা কিবি সিহঁতি অকণমান বল খেলিলে তাৰপাছত আমি দুয়োজনে অকণমান কথা পাতি আছোঁ আৰু সিহঁতকেইটাক খুৱাই বোৱাই অনাৰ পাছত আমি ডিনাৰটো কৰিম ডিনাৰটো অৰ্ডাৰটো দিয়া হৈ গ'ল 8:30 মানলৈকে টাইমটো থাকে তেওঁলোকে বেছি দেৰি ৰৈ নাথাকে আৰু সোনকালে খোৱাটো হৈ যায় আৰু ৰাতিও যিহেতু ইমান ইয়াত মানুহ নাহে ফুৰিবৰ কাৰণে দিনতে যি আহে আহে আৰু গুড মৰ্ণিং আমি শুই মেলি উঠিলোঁ এতিয়া টোপনি ভালেই হ'ল বাৰু ৰাতি মইতো ফ্ৰেছ হৈ আজৰি গা পা ধুইও আজৰি মানে এতিয়া ওলাই যাম ৰুমৰ পৰা বাহিৰত অলপ মানে চিপচিপীয়া বৰষুণ দি আছিলে তাকে চাওঁগৈ এতিয়া কি হৈছে কি নাই হোৱা চাহ এটা কিবা এটা খামগৈ আৰু মই ৰেডি মৰ্ণিং ভিউটো এইটো আমাৰ ৰুম আছিলে এইটো বাহঁতৰ এইফালে দাদাহঁতৰ আৰু এইটো চাইডে দুটা আছে ৰুম এইফালে আৰু গোটেই সেইফালে নদীখন আছে এইটো চাইডে বাগান বতৰটো যিহেতু ঠাণ্ডা আৰু বৰষুণো চিপচিপকৈ দি আছে আমি সেইকাৰণে পানীত কোনো নানামিলোঁ এখেতে গৈ জুলি আছে গ'লোঁ এইফালে চাহ খাবলৈ তাৰপিছত ব্ৰেকফাষ্ট কৰিম ব্ৰেকফাষ্টটো হৈ গৈছে বাকীসকল অহা নাই তেওঁলোক আহি লওক ইয়াতে আমি বহি আছোঁ অকণমান এইফালে মোৰ লাল চাহ আমি এতিয়া ঘৰলৈ বুলি উভতিছোঁ ভিডিঅ'টো ব্ৰেকফাষ্ট কৰা আমি ভিডিঅ'টো মই ল'ব নোৱাৰিলোঁ কাৰণ ৰাতি মানে কাৰেণ্টটো নাছিল নেকি আৰু মই মোবাইলটো চাৰ্জ দিব পাহৰি গ'লোঁ তাৰপিছত মোবাইলটো অফ হৈ গ'ল চাৰ্জত লগাই থৈ দিলোঁ আৰু এতিয়া আমি ক'ত পাইছোঁ অলপ পাছত নামচাই টাউন পাৰ হৈছোঁ নামচাই টাউন পাৰ হৈছোঁ থাকি ভালেই লাগিলে কেনেকুৱা লাগিলে তোমাৰ মোৰতো বহুত ভাল লাগিলে মই মানে এনেকুৱা অকণ ঠাণ্ডা জেগা গুচি যাওঁ জেগাটো ঠাণ্ডা আৰু মানে বাচ্ছা লৈ আহে যিসকলৰ বাচ্ছা আছে মানে তেওঁলোকৰ লৈ আহিবৰ কাৰণে ভালেই মানে ইয়াত বহুত ওচৰতে নদীখনো নাই আৰু জেগাটো মানে পূৰা সমান খেলিবৰ কাৰণে মানে দৌৰা দৌৰি কৰিব ভাল পাইছে আৰু সিহঁতে কিছুমান মানে একেবাৰে নদীৰ কাষত হ'লেও ল'ৰা ছোৱালীৰ কাৰণে আৰু বতাহটো মানে অলপ বেয়া ন বেছি ওচৰতে থাকিলে সিহঁতৰ কাৰণে সেয়াই আৰু ভাল লাগিলে গৈ এক ৰাতি থাকি আহিলোঁ আৰু আকৌ এতিয়া ঘৰলৈ বুলি উভতি গৈছোঁ একদম কামৰ মাজলৈ নে কি কোৱা ধুনীয়ালৈ গৈ আছোঁ আকৌ এতিয়া চাওঁ কিবা বজাৰ চজাৰ কৰোঁ নেকি এতিয়া বাজিছে 1:32 আমি ডিগবৈ পিনেৰে ডিং পাতকাই পাইছোঁহি আৰু ঘৰৰ ওচৰ বৰষুণ দিছে পূৰা ইয়াত আৰু ভিডিঅ'টো আজি ইমানতে
সামৰণি মাৰি দিছোঁ ঘৰ পামগৈ আৰু অলপ পাছত ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ চাই থকাসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব